এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ, গোসাঁইৰ লগত গৈ আছোঁ আৰু হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আগৰ হলিৰ ভিডিঅ'ত কৈছিলোঁ যে ধুনীয়া ভ্লগ এটা আহি আছে দৌল গোবিন্দ মন্দিৰৰ গোসাঁই ফুৰোৱা, আৰু কৈছিলোঁ যে দৌল গোবিন্দ মন্দিৰত প্ৰত্যেক বছৰে 5 দিনীয়াকৈ ফাকুৱা উদযাপন কৰা হয়। আজি 5 নম্বৰ দিন, যিহেতু শেষ দিন, আজি গোসাঁই ফুৰাব আৰু গোসাঁই ফুৰোৱাত গৈ বহুত ভাল লাগে। মই প্ৰায় 3-4 বছৰ কণ্টিনিউ গোসাঁই ফুৰোৱাত গ'লোঁ, বহুত ভাল লাগে আৰু হাজাৰ হাজাৰ মানুহ হয় গোসাঁই ফুৰোৱাত। আপোনালোকক মই গোটেইখিনি ভালকৈ দেখাই যাম গোসাঁই ফুৰোৱা, আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পাব। তো ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। মই এতিয়া গা পা ধুই ল'লোঁ, কাপোৰ পিন্ধি ল'লোঁ, এতিয়া মন্দিৰ যাওঁ। আপোনালোকক ডাইৰেক্ট মন্দিৰত লগ পাই আছোঁ। দৌল গোবিন্দ মন্দিৰ আহি পালোঁ আৰু গোসাঁই ওলাইছেই ফুৰাবৰ কাৰণে। আপোনালোকে মোবাইলতে চাই এটা সেৱা কৰি লওক, দৌল গোবিন্দ বাবাৰ আশীৰ্বাদ লৈ লওক। আৰু আপোনালোকে জানেই কৃষ্ণ ভগৱানৰ আন এটা নাম গোবিন্দ। তো দৌল গোবিন্দ মন্দিৰটো কৃষ্ণ ভগৱানৰ মন্দিৰ হয়। এতিয়া গোসাঁইজনা ইফালেদি লৈ গৈ আগৰ ৰাস্তা এটাৰে ঘূৰাই আনিব। আমি আগৰ ৰাস্তাটোত ৰখোঁ, যেতিয়া ঘূৰাই অনাৰ পিছত গোসাঁইৰ লগে লগে যাম আমি সেইটো ৰাস্তাৰ পৰা। গোসাঁইজনা আনিলে এতিয়া এক পাক ফুৰাই, আৰু এতিয়া আমিও যাওঁ গোসাঁইৰ পিছে পিছে। আপোনালোকক মই গোটেইখিনি ভালকৈ দেখাই যাম আৰু বহুত মানুহ হ'ব গোসাঁই ফুৰোৱাত। আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। আৰম্ভণিতে মন্দিৰৰ পৰা বহুতখিনি মানুহ আহিছে গোসাঁইৰ লগত একেলগে, আৰু বহুত মানুহে ঘৰৰ পৰাও যোগদান কৰিব গোসাঁই ফুৰোৱাত। এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ, গোসাঁইৰ লগত গৈ আছোঁ আৰু বহুত মানুহ হৈছে। আপোনালোকক মই বেক কেমেৰাৰে গোটেইখিনি ভালকৈ দেখাই আছোঁ। আপোনালোকে যিমান দূৰ দেখা পাইছে গোটেইবোৰ গোসাঁই ফুৰোৱাত যোৱা মানুহ, আৰু গোসাঁইজনা ফুৰাই ক'লৈ লৈ যায় সেইটো আপোনালোকে গম পাব। ভিডিঅ'টো চাই থাকক। আমি লগৰবোৰে অলপ ৰাস্তাই ৰাস্তাই এনজয় কৰি গৈ আছোঁ। পূৰা ডান্স কৰি আছে ইহঁতে।
গোসাঁইজনা পুৰা এতিয়া দিহিং সত্ৰলৈ লৈ আহিলে আৰু ইয়াতে কিছুমান নিয়ম কৰে। দিহিং সত্ৰৰ গোসাঁইজনা আৰু দৌল গোবিন্দ মন্দিৰৰ গোসাঁইজনা দুয়োজনা গোসাঁইৰে সখি বান্ধি দিয়াৰ কিছুমান নিয়ম কৰা হয় আৰু নিয়মখিনি কৰা হোৱাৰ পিছতে দৌল গোবিন্দ গোসাঁইজনা আকৌ মন্দিৰলৈ লৈ যাব। তো আপোনালোকক মই নিয়মখিনি অলপ দেখাই দিম, চাই থাকক আপোনালোকে। स्मरन्ते सर्वे काजिषु माधवमर्वयन् उच्च सम कल महाभूतानि पंचश एते शुभ शुभ नव आदित्य शास्त्रे ओम विष्णु ओम तत्सत्। দিহিং সত্ৰৰ ফালৰ পৰা গোসাঁইৰ লগত অহা সকলো মানুহৰ বাবে পায়সৰ যোগান ধৰা হৈছে। তো মই এক বাতি খাই লওঁ দিয়ক। পায়স লৈ ল'লোঁ, এতিয়া খাই লওঁ বঢ়িয়াকৈ। দৌল গোবিন্দ গোসাঁইৰ লগত আহি সকলোৰে ভাল লাগিছে, সেইকাৰণে সকলোৱে পূৰা ফূৰ্তিতে বেণ্ড পাৰ্টিৰ লগত ডান্স কৰি আছে। গোটেইখিনি নিয়ম কৰা হৈ গ'ল ইয়াতে। এতিয়া গোসাঁইজনা লৈ আকৌ দৌল গোবিন্দ মন্দিৰলৈ যাব। তেনেহ'লে ব'লক আমিও যাওঁ গোসাঁইৰ লগত একেলগে। Bukan
আমাৰ লগৰ মাজতে আহোঁতে দুটা টিম হৈ গ'ল এটা টিম হ'ল নীলখানা টিম এটা টিম হ'ল নীলখানা ইফালে থকা কেইটা নীলখানা সেইকাৰণে ইহঁতে নীলখানা কেইটাই ৰখি আছে ইহঁতক নীল সানিবৰ কাৰণে আৰু আমি কেৱল লগৰ মাজতে এনেকৈ অলপ ধেমালি কৰিছোঁ বেলেগ কাকো একো সানা নাই আৰু ইফালে খেদা খেদি কৰি থাকোঁতে গোসাই গৈ বহুত দূৰে পালেগৈ আন্ধাৰে হ'ল এতিয়া আপোনালোকে কোৱালিটিটো ইমান ভাল নাপাব অলপ পিছত আমি মন্দিৰ পামেই আৰু বেছি দূৰ নাই গোসাই পুৰাই এতিয়া আহি পালোঁ মন্দিৰ আৰু গোসাই মন্দিৰৰ ভিতৰত সোমাই আছে আমিও গোসাইৰ পিছে পিছে মন্দিৰৰ ভিতৰত সোমাই যাওঁ মন্দিৰৰ ফালৰ পৰা গোসাই ফুৰাই অহা সকলোৰে বাবে ইয়াতে তেতেলী পানীৰ যোগান ধৰে অলপ তেতেলী পানী খাই লওঁ ময়ো মন্দিৰ আহি পালোঁ আৰু আহি পাই ইয়াতে তেতেলী পানী দিলে তেতেলী পানী খালোঁ আৰু এতিয়া ঘৰ যাওঁ ঘৰ গৈ গা পা ধুওঁ ইয়াতে অলপ মুখখন ধুই ল'লোঁ বহুত লেতেৰা হৈ আছিল আৰু ইয়াতে অলপ ধুই চুই ল'লোঁ এতিয়া ঘৰ যাওঁ ঘৰ যাই গা পা ধুওঁ আৰু তো ঘৰ আহি বঢ়িয়াকৈ গা পা ধুই ল'লোঁ আৰু এতিয়া কাপোৰ পিন্ধি ল'লোঁ আকৌ মন্দিৰ যাওঁ মন্দিৰত ফাংচন নাটক কিবা আছে তো অলপ চাব যাওঁ তো আপোনালোককো দেখাম তো চাই থাকক আপোনালোকেও আপোনালোকৰ মোবাইলৰ সাউণ্ড ঠিকে আছে কপিৰাইট লাগিবৰ কাৰণে মই গানটো মিউট কৰি দিছোঁ
আৰু এইখন নাটক চলি আছে, নামটো নাজানো কি নাটকখনৰ, এনেই চাই আছোঁ অলপ, আপোনালোকেও চাই লওক অলপ এনেই। ফাংচন চাই ঘৰত আহিলোঁ, ফাংচন মানে নাটক আছিল, আৰু আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি জনাব দৌল গোবিন্দ মন্দিৰৰ গোসাঁই ফুৰোৱা চাই আপোনালোকৰ কেনেকুৱা লাগিল, আৰু যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি থ'ব। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, গুড নাইট।